হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে বাৰু এই মানুহটোক চিনি পাইছেনে? আপোনালোকে নেপাব এই মানুহটোক চিনি, কিয়নো মই এই মানুহটোক চিনি পাওঁ। আপোনালোকক চিনাকি কৰাই দিম এই মানুহটো কোন হয়, ক'ৰ হয়, কি নাম হয়, কি মানুহ কৰে, কি কেনেকুৱা মানুহটোৰ স্বভাৱ কেনেকুৱা, আপোনালোকক মই কৈ দিম এই মানুহটোৰ বিষয়ে টোটেলি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো ভিডিঅ'টো মই এতিয়া আপোনালোকক পাছৰখিনি কথা আপোনালোকক বুজাই আছোঁ, কৈ আছোঁ ইয়াৰ বিষয়ে। তো আপোনালোকে এতিয়া চাই থাকক। মানে কি হ'ল, এই মানুহজন হৈছে এজন ঠিকাদাৰ, মানে ঠিকাদাৰ নহয়, মানে এজন কাম কৰাৰ মানে মানুহে ক'ব পাৰি, আৰু সৰু সুৰা কাম এটা কণ্টেক্টত কৰে। তো বাকী কথাখিনি মই কৈ আছোঁ, আপোনালোকে চাই থাকক। মানে চাওক, সকলোৱে এই পৃথিৱীখনত মানুহে কৰি কমাই মেলিয়ে খায়। আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই থাকে আপোনালোকে নিশ্চয় জানেই যে মই কৰি মেলি কি কাম এটা কৰি কেনে খাওঁ। মানে কিয়নো মোৰ আপোনালোকে বেকগ্ৰাউণ্ড চাই কিনে আপোনালোকে গম পায় যে মই ইমান হেৰি নহয় আৰু। তো মই কৰি কমাই কেনে খাওঁ আৰু। তো তাৰ মাজতে মানে কি হ'ল, এই মানুহজনক আপোনালোকে মানে এটা কণ্টেক্টত মানে কাম এটা লৈছিলে। যেনে মই কাম কৰি খোৱা মানুহতো কাম এটা কৰিবই লাগিব। এই মানুহজনে কণ্টেক্টত কাম এটা লৈছিলে। এই মানুহজনে সেই কণ্টেক্টত কাম লোৱা কামটোত মই মানে তাৰ আণ্ডাৰত কামটো কৰিছিলোঁ। মানুহজন এনেকুৱা দালাল হয়, মানুহজন বহুত দালাল। তো আমাৰ সেই মানুহজনে আমাক কাম কৰাৰ বিনিময়ত একো এটা নিদিলে। অকল ময়ে নহয়, আৰু আছে আৰু 5জন, মানে আৰু 4জন, মই লগাই 5জন, আৰু বিনিময়ত একো এটা নিদিলে। সেই নিদিয়াৰ মানুহজনে কি হ'ল, কামটো কণ্টেক্টত লৈ লৈছে। আগতে কিমান টকা মাৰিছে, কিমান টকা মালিকৰ লগত কিমান টকা খাইছে, কিমান টকা মাৰিছে, সেইটো আমি নাজানো। কিন্তু মানুহজনে আধাতে পলাই দিলে। কিন্তু আমাক কাম সম্পূৰ্ণ সেনেকৈ আমি লাগি কেনে কাম কৰি কেনে আমি একেটা তাৰ বিনিময়ত একো এটা নেপালোঁ। এতিয়া চাওক, আপোনালোকৰ আপুনি যদি চাকৰি কৰে বা আপুনি যদি হাজিৰা কৰে, তো আপুনি দিনটো ওলাই যায় কিবা এটা কাম এটা কৰিবলৈ, বা ওলাই যায় তো কিবা এটা আপোনাৰ আশা থাকে, আজি দিনটো ওলাই গৈছোঁ কিবা এটা পাম, কিবা এটা ল'ম। তো সেই বিনিময়ত চাওক, আপোনাৰ ঘৰত পৰিয়াল এটা আছে, আপোনাৰ ঘৰৰ পৰিয়ালো ভাবে যে কিবা এটা আজি আনি দিব, কিবা এটা কৰি দিব, কিবা এটা আনিম, কিবা এটা খাম, কিবা এটা বম, চবেই সকলোৱে ভাবে। সেইটো চাকৰি কৰা এটা ভাবে বা হাজিৰা কৰা এটা হ'লেও ভাবে। তো সেয়াই আৰু। তো ইয়াৰ লগত আমি সেই কাম কৰিছিলোঁ। কাম কৰাৰ ক্ষেত্ৰত মানে আজি হ'ল এইটো আপোনাৰ বহাগ বেছি দিন হোৱা নাই। এতিয়া জুলাই চলি আছে, জুলাই শেষ হ'ব হৈছে, এতিয়া আপোনাৰ আগষ্ট চলিব হৈছে। তো বহাগৰ এসপ্তাহমান আগৰ কথা সেইটো। কিন্তু ইমান দিন তাক এটা ৰেহাই দিছিলোঁ যে ফোন কৰে, ফোন কৰি কিনে মই ফোন কৰোঁ, তাৰ পাছত মানে কয় যে কি পইচাটো দিম বুলি কেনে কয়। তো মই পাওঁ 3,600 টকা। মই এইটো আপোনালোকে নিশ্চয় জানিবই, মই মোৰ আগৰ যদি ভিডিঅ' চাইছে আপোনালোকে জানিব মই কি কাম কৰোঁ। মই ৰাজমিস্ত্ৰী কৰোঁ। তো দিনটোত ডেইলি 600 টকা পাওঁ, 600কৈ হ'লে সপ্তাহটোত 3,600 টকা হয়। তো সেয়াই 3,600 টকা এটা পাওঁ, আৰু বাকী আকৌ 3,600, আকৌ বাকী কোনোবা সেনেকৈ টোটেলি 14,000 কিমান টকা বিল হয়। কিন্তু আমি হাজিৰা কৰা পইচা কেলৈ আমি মাৰ খাম, সেইটো এটা মোৰ মানে এটা কুৱেশ্যন। তো তাৰ লগত সেনেকুৱা কেছ হৈ আছে। তো এই মানুহজনক আপোনালোকে যদি ইয়াৰ কাম কেনেবাকৈ কৈছে, আৰু মানুহজন ক'ৰ হয় মই কৈ দিছোঁ। মানুহজন হৈছে, মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ হয়, মানুহজনো হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আপোনালোকৰ, ময়ো ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, ইও ডিব্ৰুগড় ডিষ্ট্ৰিক্টেই। তো ইয়াৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ধৰিয়াতলি বুলি কয়, ধৰিয়াতলি গাঁওখন ধৰিয়াতলি, আৰু ইয়াৰ নাম হৈছে কিৰণ দুৱৰা। আপোনালোকে ইয়াৰ যদি কেনেবাকৈ ইয়াক ক'ৰবাত দেখি পায় বা ইয়াৰ যদি কাম আপোনালোকে পায়, ইয়াৰ কাম ভুলতো নকৰিব, এইজন কিৰণ দুৱৰা। তো আপোনালোকক মই দেখাই দিছোঁ। মানুহজনক মই কৈ থৈছোঁ যে পইচাটো যদি দিয়া, কিয়নো আমি কষ্ট কৰিছোঁ। আপুনি যদি কষ্ট কৰি কেনে পইচাটো নাপায় আপোনাৰ কেনেকুৱা লাগিব, আপুনি ভাবকচোন। আপুনিতো তাত মিছা এটা ক'বলৈ যোৱা নাই, বা আপুনি ক'ৰবাত দালাল এটা কৰা নাই। আপুনি তাত কাম কৰিছে, কিন্তু দালাল কৰিছে। আৰু তাৰ আগৰ ৰেকৰ্ড আছে তাৰ, সি আগতো বোলে সেনেকুৱা কিবা এটা কৰি থৈছে। আগতো বোলে ক'ৰবাত পইচা নহয়, আগতো সেনেকুৱা কামৰ লেনদেনৰ ক্ষেত্ৰত সি কিবা এটা কৰি থৈছে। আগতো বোলে ক'ৰবাত চিমেণ্ট 60 বেগ মাৰি থৈছে, ক'ৰবাত বোলে ইটা আমুক তামুক ইটা দিম বুলি কিবাকিবি সেনেকৈ মাৰি থৈছে। ক'ৰবাত বোলে ইয়াৰ ভুলৰ ক্ষেত্ৰত ইয়াৰ স্কুটিও কাঢ়ি থৈছে কোনোবাই বেলেগে, সেনেকৈ মানে কথা শুনিছোঁ। তো মানুহজন এনেকুৱা। তো আপোনালোকে ইয়াৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াও ভুল নাযাব যদি আপোনালোকে ইয়াক চিনি পায় বা দেখিছে। মানুহজন বৰ দালাল, ক'ব গ'লে দালাল, এইটো দালাল টাইপৰ মানুহ।
তো আপোনালোকে ইয়াৰ ক্ষেত্ৰত নকৰিব। তো আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে আপোনালোকৰ মাজতো আৰু যদি কোনোবা এনেকৈ থাকে বা আপোনালোকৰ তাতো যদি কেনেবাকৈ সোমাই পৰে, তো আপোনালোকৰ যাতে চিনি পায়। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, কিয়নো আপোনালোকৰ মই এদিনো আপোনালোকক এটা ভিডিঅ' শ্বেয়াৰ কৰিব পৰা নাই। এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, মানে আপোনালোকে শ্বেয়াৰ কৰিব, মানে কথাটো এয়াই আৰু। তো আপোনালোকে যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু এই মানুহজনৰ ক্ষেত্ৰত আপোনালোকে যদি ফটো ভালকৈ মনত থয়, চেহেৰাটো এই ক্ষেত্ৰত ইয়াৰ বিপদত নপৰিব, ইয়াৰ পাল্লাত নপৰিবই। আৰু নেক্সট এনেকুৱা ধৰণৰ মানুহৰ পাল্লাতে আপোনালোকে যাতে ভৱিষ্যতে নপৰিব। তো এয়াই আৰু, এইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। তো যি কি হওক নহওক আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক।